Hello friend, welcome to my YouTube channel. আজি আমি এই ভিডিওটিত willingly, লেজ আৰু লিসেন এই শব্দকেইটাৰ অসমীয়াত অৰ্থ জানিম। আহক আমি আৰম্ভ কৰোঁ। উইলিং শব্দৰ অসমীয়াত অৰ্থ হ'ব ইচ্ছুক বা আগ্ৰহী বা নিজ ইচ্ছা বা তৎপৰ বা প্ৰস্তুত। উইলিংলি শব্দৰ অসমীয়াত অৰ্থ হ'ব ইচ্ছাকৃতভাৱে বা নিজ ইচ্ছামতে বা স্বেচ্ছাই। লেজ শব্দৰ অসমীয়াত অৰ্থ হ'ব কম বা অকণমান বা কিঞ্চিত বা নগণ্য বা অলপ পৰিমাণ বা সামান্য পৰিমাণ। লিসেন শব্দৰ অসমীয়াত অৰ্থ হ'ব কম কৰা বা হেৰাস কৰা। Please like, share and subscribe for more videos.